হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই নিউ ভিডিঅ'। এতিয়া আমি গৈ আছোঁ মহামৃত্যুঞ্জয় চাবলৈ। আৰু এতিয়া আমি সকলোৱে মাধৱদেৱৰ নাম লৈ এতিয়া মহামৃত্যুঞ্জয় চাবলৈ গৈ আছোঁ। চ' বহুত এক্সাইটেড হৈ আছোঁ কি হ'ব কি নহ'ব বুলি। চ' বহুত ভাল লাগিব চাগে। আমিও এতিয়া দেখা নাই তেনেকুৱা মহামৃত্যুঞ্জয়। চ' এক্সাইটেড হৈ আছোঁ কেনেকুৱা হয় কি ধৰণৰ হয়। চ' বহুত ভাল বুলি কৈছে। চ' ব'লক চাওঁগৈ। আৰু এনেকৈ মহাদেৱৰ গান শুনি আৰু মীনাক্ষী বাও শুলে। আৰু এতিয়া চাওক, আৰু আমি এতিয়া পাই আছোঁগৈ বোকাখাটত। আৰু আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব একলৈ। আৰু বলক গৈ আছোঁ মহাদেৱৰ গান শুনি শুনি। গাইজ, মহাদেৱৰ নাম লৈ আহি এতিয়া মৃত্যুঞ্জয় পালোহি। আৰু এতিয়া আমি শৰাই দিবৰ বাবে আমি চাকি ধূপ ফল আদি কিনি আছোঁ। আৰু এয়া চাওক, বহুত ভাল লাগিছে আৰু ইমানেই এক্সাইটেড হৈ আছোঁ। ইভলিং আপোনালোকক দেখুৱাই আছোঁ, বলক চাওঁ। চব কিনিলে আৰু কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, মজা লাগিছে। বহুত দিনৰ পৰা যাম বুলি কৈ যাব পৰা নাই। আজি যেনে তেনে সময়টো উলিয়াই আহিছোঁ, বহুত ভাল লাগিছে। তেনেকৈ সময় উলিয়াই মেলি এইটো ভগৱানক চাব লাগিব বা তেনেকৈ আমিও আজি প্ৰথমবাৰ আহিছোঁ। আৰু প্ৰথমবাৰ আহি মেলি বহুত ভাল লাগিছে। ইফালে আমি শৰাই দিব যাওঁ। আৰু আমি তাৰ পৰা 7:30 বজাৰ পৰা আহিছিলোঁ। চ' 7:30 বজাৰ পৰা আহি এতিয়া 12টা বজাত পাইছোঁহিয়ে। ইফালে আমাৰ সুস্মিতা মেম চব মানে এতিয়া শৰাই দিব যাওঁ। চ' এইফালে চেন্দুৰ খুলি চবেই ৰেডি হৈছে। ৱাও, মা কচম, মহাদেৱৰ ওপৰত ইমান ডাঙৰ শিৱলিংগ মই কেতিয়া দেখা নাই। চ' এয়া চাওক, মোবাইলত সৰু দেখিব পাৰে আৰু মানুহ চাওক না কিমান, প্ৰত্যেক দিনাই এনেকুৱা হয় বোলে। চ' শিৱৰাত্ৰিত কেনেকুৱা হ'ব লাগে আপোনালোকেও পাব, মানুহ ভিৰ হ'ব মানে গাইজ, ধূপ চাকি জ্বলাব আহিলোঁ। আৰু এতিয়া আমি ধূপ চাকি জ্বলাই লওঁ। আৰু আপোনালোকো আহক, আপোনালোকৰ মনৰ সন্তুষ্টি পূৰণ কৰক আৰু মহাদেৱক সেৱা কৰি। আৰু আমিও সেৱা কৰি আছোঁ। আৰু সেৱা কৰি মেলি এতিয়া আমি শৰাইটো ভিতৰত দিমগৈ। আৰু ইয়াত অনলি ধূপ চাকি জ্বলাব পাৰে আৰু ভিতৰত শৰাইটো দিব লাগে হৈছে। আৰু চ' আমি ধূপ চাকি জ্বলাই লওঁ, বলক আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। গাইজ, এতিয়া ধূপ চাকি জ্বলাই মেলি এতিয়া আমি শৰাই দিব যাওঁ, ওপৰলৈ যাওঁ। এতিয়া চাওক, এইফালে ইমান ডাঙৰকৈ কিমান ভাল লাগিছে, এয়া আপোনালোকে চাব পাৰে। আৰু এইফালে ফটোশ্বুট চলি আছে। এইফালে আমাৰ এলিছ দা, এইফালে মীনাক্ষী বাৰ লগত ফটোশ্বুট চলি আছে। এইফালে ভালকৈ মানে ফটো মাৰি আছে। এইফালে চাওক না কিমান ধুনীয়া প্লেচ, এয়া চাব পাৰে আপোনালোকে। কেনেকুৱা নহ'ব গৈছে, আজি ফাৰ্ষ্ট টাইম আহিছে চাগে ন? আৰু এইফালে আমাৰ সুস্মিতা মেম, কেনেকুৱা? বহুত ভাল লাগিছে। আজি প্ৰথমবাৰ আহিছে ন? চাওক, খুৱাই দিছোঁ প্লেচটো। আৰু চাওক পাৰে আপোনালোকে, চাৰি ইউজ কৰে আপোনালোকক দেখুৱাই দিছোঁ। ভাল লাগিছে কিন্তু আজি প্ৰথমবাৰ আহিছোঁ, ইমানেই ভাল লাগিছে। আজি নগাঁও মৃত্যুঞ্জয় মন্দিৰ। চ' যিসকলে গৈ পাইছে তেওঁলোকে চাগে জানিছে চাগে, যিবিলাকে তেনেকুৱা আছে। আমি তাৰ ওপৰত উঠি মেলি বহুত ভাল লাগিল। আৰু এইফালে আমি ভাল লাগিছে। আৰু আজি প্ৰথমবাৰ মৃত্যুঞ্জয় আহিছোঁ। আৰু আমাৰ দাদা, আৰু কেনেকুৱা লাগিছে? আজি প্ৰথমবাৰ আহিছে ন? প্ৰথমবাৰ আজি আহিছোঁ ন? আৰু কেনেকুৱা মজা লাগিছে, মজা ন? আৰু এনেই কিবা ভগৱানৰ নামত আৰু আমিও আজি প্ৰথমবাৰ আহিছোঁ। আৰু চ' তেনেকুৱা আহিব নাই, কিন্তু সময় উলিয়াই আহিব লাগিব। চ' বহুত ভাল লাগিছে। আৰু আমাৰ এলিছ দা আৰু ইও প্ৰথমবাৰ আহিছে। এনেই ভগৱানক কি নামত সেৱা কৰিছা? আমি তেনেকুৱাই আৰু চবৰে এটা নামত সেৱা কৰিছোঁ। আৰু এইফালে আমাৰ বিদ্যুৎ ভাই, কেনেকুৱা? ভালে ন? আৰু ওপৰতটো পূৰা গৰম হৈছে ন? পূৰা গৰম। আৰু এইফালে আমাৰ মহাদেৱৰ নামত কিবা এটা কিনিছে, ৰঞ্জিত কিনিছে। চাওক
পূৰা ধুনীয়া লাগিছে কিন্তু লাগিছে কিমান ল'লে এইটো কিমান ল'লে যোৰাত 30 টকা লৈছে। 30 টকা অৰ্ডাৰ দি মেলি কৰিলোঁ আৰু এইফালে ভিডিঅ' বনাম এতিয়া। ভিডিঅ' আমি মজাই আছোঁ। ইমান ৰ'দ পৰিছে, গৰম ৰ'দ কিন্তু পূৰা গৰম হৈছে। আমি ভিতৰত আছোঁ, মন্দিৰৰ ভিতৰত আছোঁ। এয়া যাওক ভাল লাগিছে কিন্তু। আৰু এইফালেও পিন্ধি আছে আজি প্ৰথমবাৰ নে আগতো আহিছোঁ? আগত এবাৰ আহিছোঁ কিন্তু থাকি দিয়া নাই, এবাৰ মানে থাকি দিছোঁ। এনেই অনুভৱ কেনেকুৱা আজি? আজি ভালে লাগিছে, একদম বহুত ভাল লাগিছে। থাকি দিয়াৰ কাৰণে আজি প্ৰথম আহিছোঁ। এনে আগতে এবাৰ আহিছোঁ, বাহিৰে গ'লোঁ, ভিতৰত নোসোমালোঁ। এবাৰ ভিতৰত সোমাইছোঁ। ভিতৰতো চব বঢ়িয়া ন? আৰু ওপৰতো ইমান ডাঙৰকৈ বনাইছে, বহুত ভাল লাগিছে। আজি ভাল প্ৰথমবাৰ আহি মেলি একদম ধুনীয়া লাগিছে। ক'বলৈ বাখা নাই, তেনেকুৱা আৰম্ভ কৰিছে। ভাল লাগিছে কিন্তু। গাইজ ৰুস্তমে মন্দিৰৰ ভিতৰতে হোটেলত খাই মেলি লেটিং লাগি গৈছে। গাইজ এতিয়া ফটোশ্বুট মাৰি পেলি আৰু এইফালে আমি শৰাই চৰাই দি শেষ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁগৈ আৰু চ' বহুত ভাল লাগিছে। আৰু যিসকলে মৃত্যুঞ্জয় মন্দিৰ গৈছে তেওঁলোকে চাগে গম পাইছে চাগে কিমান ডাঙৰ কিমান ভাল গৈ মেলি, আৰু ইমানেই ভাল লাগিছে মনটো। আৰু আজি প্ৰথমবাৰ আহি মেলি এনেকুৱা এটা ডাঙৰ মন্দিৰ দেখিছোঁ আৰু বহুত ভাল লাগিছে। আৰু আপোনালোকে যদি আহিব পাৰে, নগাঁৱতে আছে মৃত্যুঞ্জয় মন্দিৰ। আমি তাৰ পৰা আহি মেলি বহুত দেৰি হৈ গ'ল আৰু এতিয়া আমি 12টা বজাত পাইছোঁহে ইয়ালৈ, আৰু এতিয়া আমি গৈছোঁগৈ আৰু চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে একলৈ চাই বন্ধ কৰিলোঁ। আৰু গাইছ আমাৰ মীনাক্ষী বা ভিডিঅ' বনাই বোলে, আৰু চ' ভিডিঅ' বনাব দিছোঁ চাওক। হেল্ল' গাইজ, আমি এতিয়া শৰাই চৰাই দি প্ৰসাদ খাই আহিছোঁগৈ আৰু ওলাই আহিছোঁগৈ। ইমান ৰ'দ মানে ঘূৰি দিবই নোৱাৰি, ইমান পকাত ৰ'দ পৰিছে নহয়। একদম ইমান ৰ'দ পৰিছে, হ'লেও ভাল লাগিছে বাৰু। পাৰ ওলাই আহিব লাগিব। এফালে চোৱা, ভালকে পূজা কৰিলা নাই? পুৰা আপোনালোকে বহুত ভাল লাগিছে। ইমান ৰ'দ পৰিছে যদিও ভাল লাগিছে। আমি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ। আৰু এনেধৰণেই মীনাক্ষী বা ভিডিঅ' বনালে, আৰু ভিডিঅ' বনোৱাৰ সময়তেই শিৱলিংগৰ বিষয়ে এটা ক'ম। আৰু শিৱলিংগটো হৈছে তলৰ পৰা ওপৰলৈ যিমানটো ওখ, এইটো হৈছে 127 ফুট ওখ বোলে। আৰু মানুহে কৈছে এনেধৰণৰ তলৰ পৰা ওপৰলৈ যিমানটো ওখ আছে সেইটো হৈছে 128 ফুট আৰু বহুত ওখ। চ' আপোনালোকে নিজে আহি পিনি চাব পাৰে কিমান ওখ। মোবাইলত অৰুকে দেখে, কিন্তু